सारा गाँव बराफारा सुपुरी হয় आइ थाका समाज सिलभार जुबली হয় पाटिबुलै खुटा लाई खुटा स्थापन करले এইটো ক্ষেত্ৰত আপুনি ভাগ ল'লে আজি হয় হয় গোপচাৰা গাঁৱৰ এই বৰাপাৰা চুবুৰীত বাথৌৰ ৰূপালী জয়ন্তী উদযাপন কৰিব আহি থকা মাৰ্চ মাহত। গতিকে আজি লাই খুঁটা স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছে। নতুন অঞ্চল, মই আচলতে ইয়াত আগত আহি পোৱা নাছিলোঁ, তো এই গাঁৱৰ যুৱ বন্ধুসকলে আমন্ত্ৰণ জনালে আহিলোঁ, খুব ভাল লাগিল। গতিকে বাথৌৰ যিটো অধিৱেশন হ'বলৈ গৈছে 25টা বছৰ পাৰ কৰাৰ পিছত ৰূপালী জয়ন্তী, এই অনুষ্ঠানটো সাফল্যমণ্ডিত হওক, সকলো ফালৰ পৰা সমাজখনক এক কৰাৰ ক্ষেত্ৰত ইয়াত ভূমিকা এটা ল'ব। তো এইটোকে আশা কৰিছোঁ, অনুষ্ঠানটো সাফল্যমণ্ডিত হওক, তাকে কামনা কৰিছোঁ। যিটো আহি থকা টাইমত আপোনাক যিটো 44 নং গড়েশ্বৰ সমষ্টিত যিহেতু প্ৰাৰ্থিত্ব বুলি ইতিমধ্যে আপোনাক ঘোষণা হৈ আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, দলৰ কাম কৰিলোঁ বিগত প্ৰায় 20টা বছৰ দলৰ বিভিন্ন দায়িত্ব পালন কৰিলোঁ। আৰু এতিয়া ৰাইজে বিচাৰিছে দলক অকণমান সন্মুখৰ পৰা আহি নেতৃত্ব দিয়াটো। গতিকে ৰাজনৈতিক দলৰ কৰ্মী হিচাপে আমাৰো একোটা আশা থাকে, নিজে দায়িত্ব লৈ কাম কৰা। আহি থকা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিম। ইতিমধ্যে ৰাইজৰ ফালৰ পৰাও সমৰ্থন সহযোগ পাইছোঁ। আৰু অকল যে BPF দল এনেকুৱা নহয়, গড়েশ্বৰবাসী ৰাইজে বিচৰা যেনে মোৰ লাগিছে। বিভিন্ন দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সংগঠনবিলাকৰ পৰাও আলোচনা বিলোচনাবিলাক চলি আছে। গতিকে দলৰ শ্ৰদ্ধাৰ সভাপতি হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু দলীয় নেতৃবৃন্দই যদি প্ৰাৰ্থী হিচাপে ঘোষণা কৰে, তেনেহ'লে আহি থকা দিনত ইয়াত BPF দলৰ কেণ্ডিডেট হিচাপে জয়ী হ'ম। তো এইটোৱে বাকী, আৰু তাৰপিছত নিশ্চয় আমাৰ পিছপৰা অঞ্চলটোৰ উন্নয়নৰ কাম কাজ কৰিবলৈ যথেষ্ট আছে। গতিকে ইয়াত কাম কাজবিলাকৰ গতি দিয়াৰ কাৰণে আমাৰ দৰে মানুহক যদি সুযোগ দিয়া হয়, আমাৰ এই পিছপৰা যিটো সমষ্টি, এই সমষ্টিৰ উন্নয়নৰ কাৰণে অহোপুৰুষাৰ্থ কৰি যাম। এলায়েন্সৰ কথা ওলাই আহিছে, হয়, এলায়েন্স থাকিব, NDA এলায়েন্স থাকিব। আৰু আমি গম পোৱা মতে গড়েশ্বৰ যিটো বিধানসভা সমষ্টি, সেইটো BPF দলক প্ৰাৰ্থিত্ব দিয়া হ'ব। গতিকে সেইখিনি কথা আমি গম পাইছোঁ। बराफारा बाथौ थानसालिनि जा रुफालि मायथाइ फोरबो फालिथाय, बे फालिथायनि दिनै गिबि खुन्थिया गायसनजेननाय हाबाफारिखौ दिनै मावफुंनाय जायो। बे लेखायै जोङो गायसनगिरि हिसाबै जोङो आलासि महरै हांख्रायदोंमोन सुक्लाय सेरफां BPFनि मानाव गेदेर गाहाय नेहाथारि मानगोनां दिगन्त कुमार बेजबरुवा, लोगोसे सुक्लाय सेरफां ब्लक BPFनिनो मावफुं आफादगिरि मानगोनां बाबुल चन्द्र बर' बिथांमोना, आरो लोगोसे बाहागो लायो जोंनि सानजा खोला बियाब दुलाराय बाथौ गौथुमनि आफादगिरि, तामुलपुर जिल्ला दुलाराय बाथौ गौथुमनि दौरि आफादनि गाहाय नेहाथारि बिथांमोना लैहोर लैहोर फैना जोङो बाहागो लाफानानै जोंनि हाबाफारिखौ खुंनायाव मददथि होफैयो। आसा फारियो फैबाय थानाय मार्च दानाव खुंजानो गोनां सानब्रैनि मेहेरगोनां हाबाफारिजों जे मार्चनि 19, 20, 21, 22 खालाराव खुंजानो गोनां जे रुपाथि मायथाइ फोरबो, बे फोरबोआव गड़ेश्वर हालामनि बाथौ सिबियारि लोगोसे जोंनि हालामनि गासै रायजो राजा बिथांमोना लैहोर लैहोर फैनानै जाहाथे जोंखौ मददथि होफैयो, बेखौनो जोङो दिनैनि नोंथांमोननि चेनेलनि गेजेरजों जोङो मिजिंथिनाय थाबाय। गोजोन्थों।